আপোনালোকৰ মাজলৈ আকৌ আজি নতুন এটা ব্লগ লৈ আহিছোঁ আজি স্কিন কেয়াৰে হয় আপোনালোকক যদি ইনষ্টেন্ট গ্লো লাগে যিকোনো অনুষ্ঠানলৈ যোৱাৰ আগত বিয়া সবাহ বা যিকোনো অন্নপ্ৰাশনেই হওক ইনষ্টেন্ট গ্লো লাগে তেনেহ'লে আপোনালোকে এবাৰ এইটো টিপছ কৰি চাবচোন মানে যিহেতু এতিয়া ইমান গৰম মানে পটককৈ সানবাৰ্ণ হৈ যায় ন মানুহৰ গতিকে ক'ৰবালৈ যোৱাৰ আগত অকণমান ভাল হৈ যাব মন যায় আপোনালোকে এবাৰ এইটো কৰি চাব নিশ্চয় ভাল ৰিজাল্ট পাব আপোনালোকে এবাৰ চাওকচোন নহ'লে আহক প্ৰথমতে অকণমান এল'ভেৰা জেল ল'ম লৈ 2 মিনিটছ মাছাজ কৰি ল'ম প্ৰথমতে মাছাজ কৰি ল'ম আপোনালোকে যদি ইনষ্টেন্ট গ্লো বিচাৰিছে ক'ৰবালৈ পাৰ্টি হওক বা অন্নপ্ৰাশন হওক বিয়া হওক যোৱাৰ আগত যদি ইনষ্টেন্ট গ্লো বিচাৰিছে তেনেহ'লে এই কামটো কৰি চাব যিহেতু এতিয়া গৰম দিন ৰ'দত মানে চবৰে সানবাৰ্ণ হৈ অৱস্থা নাই গতিকে এই কামটো কৰি চাবচোন আপোনালোকে এবাৰ এনেকৈ মাছাজ কৰি ল'ব ধুনীয়াকৈ এনেকৈ মাছাজ কৰি ল'লে আপোনালোকে এতিয়া আপোনালোকে এটা বাউলত ধুনীয়া কুহুমীয়া গৰম পানী ল'ব কুহুমীয়া পানী তাতে অকণমান নেমুৰ দিনত নেমু কমলাৰ দিনত কমলাৰ বাকলি আপোনালোকে খাই নেপেলাব কমলাৰ বাকলি ধুনীয়াকৈ চেপি ল'ব এইটো মই নেমু চেপি লৈছোঁ ঠাণ্ডা পানী অকণমানত নেমুখিনি চেপি লৈছোঁ চেপি লৈ আপোনালোকে ইয়াত গৰম পানী দি দিব এতিয়া গৰম পানী ইয়াতে লৈ লৈছোঁ গৰম পানীতে নেমুখিনি ইয়াতে দি এতিয়া আপোনালোকে 5 মিনিট মুখখন এনেকৈ ভাপটো ল'ব গৰম ভাপটো ল'ব এখন ডাঠ টাৱেল ল'ব যাতে মানে ভাপটো বেলেগলৈ নাযায় ধুনীয়াকৈ আপোনাৰ মুখখনত লাগে হ'ল বুলি আৰু বেছি গৰম পানী নল'ব কুহুমীয়া যাতে আপোনালোকৰ গৰম গৰম ভাপটো লাগে মই দেখুৱাৰ দৰে কৰিব আপোনালোকে যিকোনো ফেচ পেক খানাৰ আগত এনেদৰে যদি গৰম ভাপ 5 মিনিট লয় তেনেহ'লে আপোনাৰ মানে ফেচ পেকটো বেছি কাম কৰে বিশেষকৈ মানে গ্লো স্কিনৰ কাৰণে এতিয়া আমি ফেচ পেকটো বনাম গৰম ভাপ ল'লোঁ লৈ বেচন ইয়াত 1 চামুচ লৈছোঁ বেচন 1 চামুচ লৈছোঁ ইয়াতে কেঁচা গাখীৰ অকণমান দিম আৰু এইটো হ'ল হালধি মই ঘৰতে বনাই লৈছোঁ মানে ঘৰুৱা যোনটো হালধি ঢেঁকীত খুন্দি পিঠাগুড়ি ঢেঁকীত খুন্দি এইটো পাউডাৰ বনাই লৈছোঁ আৰু এইটোৱে মই এতিয়া ব্যৱহাৰ কৰিম মুখত লগাবলৈ হালধি বেচন গাখীৰ এইটোতো মুখৰ উজ্জ্বলৰ কাৰণে কিমান ভাল সকলোৱে জানে এইটো ধুনীয়াকৈ এটা কেক বনাই লৈছোঁ বেচন কেঁচা গাখীৰ আৰু হালধি ধুনীয়াকৈ মিহি কৰি লৈ এইটো আপোনালোকে মুখত কিন্তু 15 মিনিট সানিব আপোনালোকে যিকোনো অনুষ্ঠানলৈ যোৱাৰ আগত এইটো এবাৰ কৰি যাবচোন কিমান গ্লো কৰিব মই এতিয়া সানো এনেদৰে আপোনালোকে গোটেই মুখখনতে সানি ল'ব অকল চকু এৰিয়াটো এৰি গোটেই মুখখনতে ধুনীয়াকৈ সানি আপোনালোকে 15 মিনিট ৰ'ব মই লগাই লওঁ এতিয়া মই দেখিছেনে চকু এৰিয়াটো এৰি গোটেই মুখখনতে এপ্লাই কৰি ল'লোঁ লৈ এতিয়া মই 15 মিনিট ৰ'ম ৰৈ লোৱাৰ পিছত মুখখন ঠাণ্ডা পৰিষ্কাৰ পানীৰে ধুই দিব এতিয়া মুখখন ধুই আহিলোঁ দেখিছেনে আপোনালোকে